Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ ফাৰ্ষ্ট ব্লগলৈ এণ্ড শুভ ধনতেৰাছ মই মোৰ শুভ ধনতেৰাছ ভিডিঅ'ৰ পৰাই মোৰ চেনেলটো আজি ষ্টাৰ্ট কৰিলোঁ আপোনালোকে নিশ্চয় চাই ভাল পাব এতিয়া মই আলপনা আঁকি আছোঁ এইবাৰ মোৰ ফাৰ্ষ্ট টাইম পূজা আৰু ফাৰ্ষ্ট টাইমে মই আলপনা ট্ৰাই কৰি আছোঁ এয়া চাওঁ কেনেকুৱা হৈছে আলপনাটো জনাবচোন আৰু পূজাৰ কাৰণে ফল কাটি লৈ পেলাই মই ৰেডি কৰি থৈ দিছোঁ আৰু প্ৰদীপ আৰু কি বস্তু পূজাৰ কাৰণে লাগিব সব ৰেডি কৰি থৈ দিছোঁ অলপ পাছত পূজা আৰম্ভ হ'ব আৰু এবাৰ ফাৰ্ষ্ট টাইম মই পূজা কৰিম ঘৰত ফাইনেল লুকটো আলপনা কেনেকুৱা হৈছে জনাবচোন একদম চিম্পুলত কৰিছোঁ আৰু সাইডে মই অলপ ফ্লাৱাৰ দি ডেকোৰেশ্যন কৰি দিছোঁ আৰু এয়া মই ধনতেৰাছৰ কাৰণে দুটা সামগ্ৰী ল'লোঁ এয়া চাওক মই আসনখন ধুনীয়াকৈ ফুলেৰে দি ডেকোৰেশ্যন কৰি ল'লোঁ আৰু মোৰ গোপাল ঠাকুৰজনকো মই ৰাখিলোঁ ছাইডতে আৰু এইফালে মই ষ্টিকাৰৰ ছাইডে ফেব্ৰিক ডিজাইন কৰি দিছোঁ চ' এতিয়া মই পূজাৰ বস্তুবোৰ ৰেডি কৰি লৈছোঁ পূজা মই এতিয়াই আৰম্ভ কৰি দিম কি বস্তু আছে চব আগবঢ়াই দিছোঁ আৰু এয়া হৈছে মই পূজাৰ আৰতি কৰিলোঁ জয় মা লক্ষ্মী জয় মা লক্ষ্মী জয় মা লক্ষ্মী বুলি কৈ আৰু এইফালে প্ৰসাদৰ আয়োজন কৰি আছে আৰু মই মোৰ ঘৰটো ধুনীয়াকৈ ডেকোৰেশ্যন কৰি লৈছোঁ ওচৰত দিৱালীও আহি আছে আৰু ডেকোৰেশ্যন বাকী আছে মই নেক্সট ভিডিঅ'ত দেখাম আপোনালোকক পূজা বুলি কথা সেইকাৰণে মই আলতা লগাইছোঁ মোৰ আলতা লগাই খুবেই বেছি ভাল লাগে ভৰিত দুৰ্গা পূজা দশমীয়ে হওক লক্ষ্মী পূজাই হওক আলতা নলগালে কিবা এটা ইনকমপ্লিট লাগে আপোনালোকে কোনে ভৰিত আলতা লগাই ভাল পায় মোক কমেণ্টত জনাবচোন চ' আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ আপোনালোকে নিশ্চয় চাই ভাল পালে ভিডিঅ'টো আজিলৈ বাই বাই এণ্ড শুভ ধনতেৰাছ সকলোকে